মন্দিৰটো পৰম্পৰাগত নাগৰ শৈলীত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ দৈৰ্ঘ্য হৈছে পূব-পশ্চিমত ৩৮০ ফুট, প্ৰস্থ হৈছে ২৫০ ফুট আৰু উচ্চতা হৈছে ১৬১ ফুট। তিনিমহলীয়া মন্দিৰৰ প্ৰতিটো মহলাৰ উচ্চতা হৈছে ২০ ফুট। মুঠ ৩৯২টা স্তম্ভ আৰু ৪৪খন দুৱাৰ আছে। তলমহলাৰ গৰ্ভগৃহত আছে ভগৱান শ্ৰীৰামৰ শিশু ৰূপৰ মূৰ্তি, যাক আমি শ্ৰীৰাম লালা বুলি জানো। প্ৰথম মহলাৰ গৰ্ভগৃহ হৈছে শ্ৰীৰামৰ দৰবাৰ। মুঠতে ৫টা মণ্ডপ আছে: নৃত্য মণ্ডপ, ৰংগ মণ্ডপ, সভাগৃহ, প্ৰাৰ্থনা মণ্ডপ আৰু কীৰ্তন মণ্ডপ। স্তম্ভৰ লগতে বেৰবোৰত দেৱ-দেৱীৰ মূৰ্তি তথা দেৱগণৰ মূৰ্তি অংকিত কৰা আছে। প্ৰৱেশৰ পূবত ৩২টা চিৰিৰ উচ্চতা হৈছে ১৬.৫ ফুট। ওপৰ ফালেৰে সিংহ দ্বাৰ আছে। বিকলাংগ ব্যক্তি আৰু বৃদ্ধসকলৰ বাবে ৰেম্প আৰু লিফ্টৰ ব্যৱস্থা আছে। চাৰিওফালে আয়তাকাৰ ক্ষেত্ৰখনত দৈৰ্ঘ্য ৭৩২ মিটাৰ, প্ৰস্থ হৈছে ৪.২৫ মিটাৰ আৰু ক্ষেত্ৰখনৰ চাৰিওকোণত চাৰিটা মন্দিৰ আছে আৰু সেইকেইটা হৈছে ভগৱান সূৰ্য, শংকৰ, গণপতি, দেৱী ভাগৱতী। উদ্যানখনৰ দক্ষিণ ফালে হনুমান আৰু উত্তৰ ফালে অন্নপূৰ্ণা মাতাৰ মন্দিৰ আছে। মন্দিৰৰ ওচৰত পৌৰাণিক কালৰ সীতাকুণ্ড আছে। শ্ৰীৰাম জন্মভূমি মন্দিৰৰ চৌহদত প্ৰস্তাৱিত অন্যান্য মন্দিৰবোৰ হৈছে মহৰ্ষি বাল্মীকি, মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বামিত্ৰ, মহৰ্ষি আগস্ত্য, নিষাদৰাজ গুহা, মাতা শবৰী আৰু দেৱী অহিল্যাৰ। দক্ষিণ-পশ্চিম অংগৰ নৱৰত্ন কুবেৰ টিলাত অৱস্থিত শিৱ মন্দিৰৰ নৱীকৰণ আৰু ৰামভক্ত জটায়ু ৰাজৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এই হৈছে আমাৰ শ্ৰীৰাম ভগৱানৰ জন্মভূমিত প্ৰতিষ্ঠিত ৰাম মন্দিৰৰ কিছু বিৱৰণ। আশা কৰোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।